কচু কৰি ছোৱালীজনী চহৰৰ পৰা আহিব বুলি গম পাইছে বজাৰ কেইটামান কৰি আনক গৈছিল ঠিকে আছে এটা কাম কৰা তুমি মোনাটো লৈ আহাচোন দেহা দেতাক মোনাখন আনি দিয়া আহিছোন দিছো বজাৰৰ পৰা অন্ত লোকেল মুৰ্গী এটা লৈ আহিব তাই খাই ভাল পাই নহয় মই এই কথাটো পাহৰিছো ভাল মনত পেলাই দিলা দিয়া এই পিছে আমাৰ ফোনটো ক'লে গ'ল বাৰু ভনীয়াক আহিব বুলি গম পাই তাৰ গাত ততেই নাই ৰাতিপুৱাই ওলাই গ'ল ভনীয়াকক আনিব গতিকেহে ৰাতিপুৱা তাক দেখা পোৱা নাই দেউতা ভণ্টি কি হ'ল আহি পোৱাহি নাই যে গাড়ী বেয়া হ'ল অঁ তাৰ লগতে আহি যা তেন্তে আমাৰো আছো তোমালোক থাকা মই বজাৰ পৰা আহোঁগৈ বাৰু দেই ঠিক আছে মই আনিম এই মা কৈছে নহয় মই লৈ আহিম দেই ঠিক আছে দিয়া আমাৰ মাজনী চহৰৰ পৰা আহিব নহয় সেই গতিকে আকৌ গা বজাৰ কেইটামান কৰি আনিব বুলি ভাবিছোঁ ভালেই হ'ব দিয়ক তাই আহিলে আজি বহুত দিন হ'ল গাঁৱলৈ বহুত দিন হ'ল অহা নাই তাই আহিলে বিহুটো পাব আৰু আমাৰ লগত নাচিব পাৰিব ঠিকে আছে বাৰু সেই আমাৰ সেই ৰাজু গৈছে আগবঢ়াই আনিবৰ কাৰণে হ'ব দে মই এতিয়া যাওঁ সেই তাই চাগে পাবহি হ'ল তেনেহ'লে ময়ো যাম ব'লক বাৰু দেউতা ঠিকে আছে আগবঢ়াই লৈ আহোঁগৈ এই আহোঁতে বাটত কাকো কি একো জগৰ লগাই নাহিবি নাহো দিয়ক বাৰু দেউতা আপুনি চিন্তা নকৰিব ঠিকে আছে তহঁত আহত মই গৈ থাকোঁ যাওক ইমান টাইম কৰিছে আমনি লাগি গৈছে দেউতা আমাৰ মাজনী আহি পোৱাহি নাই নেকি তাইক ফোন মাৰিছোঁ তাই কৈছে পামি এতিয়া হয় নেকি তাকে কৈছোঁ বাৰু ঠিকে আছে তেনেহ'লে এই পপিও আহি আছে হয় আটাইকেইটা একেলগে যাবি মই বজাৰকেইটা কৰি লৈ আহোঁ আপুনি যাওক চিন্তা কৰিব নালাগে দাদা তই ইয়াতে ৰখি আছ ববী এয়া ৰখি আছোঁ ইয়াতে তাই কি আহি পোৱাহে নাই তাই মাত্ৰ ফোন কৰিছোঁ মই পাবহি বুলিয়ে কৈছে মোৰখন বাইক এখন আহিছে তাতে আহিছে নেকি বাৰু হ'ব পাৰে দেই তাই কৈছে ডিপজিটৰ লগত আহি আছোঁ বুলি কৈছে হয় নেকি দাদা তই ইয়াতে আছ তইও আহিবি তোৰ খবৰ কি ভালেই তোৰ কচোন ভালে দে ভগৱানৰ আশীৰ্বাদ তই আহিবি বুলি খালি মই ৰ'বই নোৱাৰিলোঁ একেবাৰে গুচি আহিবি ভাল তোমাৰ ভাল মই ভালে আছোঁ দিয়া মই গাঁৱৰ ল'ৰা যি আৰু অত্যাচাৰ সেইকাৰণে মই আগবাঢ়ি আহিলোঁ আৰু বুজিছা বেগটো কোনোবাজনে লৈ ল'চোন আজি কিবা এটা খাব লাগিছিলে হয় দে সন্ধিয়ালৈ পাৰ্টি এটাই কৰি দিওঁ নেকি হয় দে পাৰ্টি এটা কি কৰ পাৰ্টি এটা কৰি দিওঁ কথা কোৱা আকৌ ক'লেহে গম পাম তাতে কি হলো তাই যিয়ে নকক লাগিলে কৌৰৱ চাউল খাই পাণ্ডৱ গীত গাবলৈ আছে মাথাটোহে খায় হয় দে
খং দিলে আজি কাৰোবাৰ এটা কিনিবই লাগিব দিবই লাগিব চিল যেতিয়া দিমেই আজি আৰু দিমেই আৰু কি সিহঁতৰ ঘৰতে আৰু কি সিহঁতৰ বদনামেই গায় সেই তেনেকুৱাই মানে চিনি পোৱা না কি হ'ল ইমান চিঞৰিছ? বন্ধু নাহে পালে ওলা মাজনী তই পালিহি? মা পালোহি পিছে ভণ্টি ক'লে গ'ল আছে ভিতৰতে। বা তই পালিহি ভণ্টি ইমান সময় পালেহি। কৰিলে মই তোক ইমান সময় বাট চাই তই আহিলি বুলি নকবি আৰু ৰাস্তাতে গাড়ীখন বেয়া হ'ল ভিতৰলৈ ব'ল। আগতে কিবা এটা খাই ল'বি হা। হ'ব দে ভণ্টি দেউতা ক'লে গ'ল দেউতা বজাৰলৈ গৈছে এই গেলা গৰমত জানিবলৈ গৈ বহুত কষ্ট পালো মোক আপোনাক কোনে তাত গৈ ৰখি থাকিব কৈ দিছে দেউতা পালাহি তুমি পালোহি এইটো নিয়া দিয়ক কবি আমি ভিতৰলৈ যাম মাজনী যা হাত ভৰি ধুই কিবা এটা খাই ল'বি। দেহা তাক কি ক'ত লাগে যা যোগাৰ কৰি দেচোন। দিছো ৰ ভণ্টি এবাৰ বিহু নাপাতা নেকি নাজানো মই ভালকে গাঁৱৰ ল'ৰাবোৰচোন একো মন কাণে নাই কিয় আগতে বিহু বুলি ক'লে দেখোন চবৰে হেঁপাহ এইবাৰহে একো নাই গাঁৱৰ ল'ৰাবোৰৰ মনচোন একো ধৰিবই নোৱাৰি চিন্তা বাদ দে কিবা এটা খাই ল'ব যা আকৌ হ'ব দে মাজনী ভাত দিলো খাই লহি। গৈছো দাদা তই হাত ভৰি দিয়া মই কৈ আছো যা আমি যিয়ে নাখাওঁ তোক কিয় লাগে এইটো গৰতটো খালি খাওঁ এইটো দি দিয় অকণ বাক দি দিয় নহয় আমাৰ মুখ লাগিব ল খা খা জীৱনত কেতিয়াবা কিনি খাই পাইছনে মাইকীটো এইটো মাইকীটো জীৱনততো কিনি খাই নাপায় মাইকীটো চালা গুচ্ছা বাক গুচ্ছা মাইকী মোৰ ইয়াত মাইকী যা 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 তুয়ে দিনা যা তুয়ে দিনা যা যা হেৰি শুনিছেনে ইহঁত দুজনী মন্দিৰলৈ যায় নহয়। ঠিক আছে দিয়া যাম দিয়া আমি যাওঁ কবিও আহিম বুলি কৈছিলে ক'লে বা গ'ল এইজনী আহিছে আহিছে ভালে নাই কিবা আছে নে খাবলে আছে ৰুটি ভাজি বনাইছিলো খাবি বাৰু ৰখ ইহঁত লৈ ল। ঠিক আছে ভাতত কাৰো জগা নলগাবি। বহুত ভোক লাগিছে
সৰি মই জানি বুজি শুনিব নাছিলো নহয় মনে মনে থাকলে আহিছে দে আৰু দুছৰমান বেছি এহেঁতৰ অসভ্যবিলাক এনেকুৱাই হয় দে এহেঁতৰ কাৰণে কলৈকো ওলাই আহিব নোৱাৰে হ'ব দিয়া সৰি মই এতিয়া যাওঁ চুনাবেটো ইহঁতৰ লাষ্ট ৰাউণ্ড হয় দে কলৈকো ওলাই আহিব নোৱাৰি ইহঁতৰ হয় দে তই বেছিকে দুখ পালি নেকি নাই দে দাদাক মাতিব লাগিব নেকি ঘৰলৈ যাব পাৰিবি নে পাৰিম দে পাৰিবি ন হ'ব দে বল দে বা এইটো চাচোন কিন্তু তাৰ মোবাইল হ'বলা হ'ব পাৰে হ'ব পাৰে জানোচোন ফোন চোন আহিব পাৰে ভাঙিছে নেকি চাচোন নাই ভাঙা দে বল যাওঁ দাদাক মাতি দিওঁ নেকি নালাগে দে পাৰিম যাবলৈ আজি মন্দিৰতে কি বিচাৰিলো বিচাৰিলো আৰু কিবা তোকনো কিয় লাগে কিবা ল'ৰা ছোৱালী বিচৰা নাইতো সেই এজনী কেনেকুৱা কথাবিলাক সুধি থাক বা তাক ফোন আহিছে ধৰচোন চাওঁ দে হেল্ল' হেল্ল' হয় কোন ন মই ৰূপজ্যোতি সেইদিনা মোৰ মোবাইলটো হেৰাইছিল যে আপোনাৰ ফোনটো মোৰ তাতে আছে আপুনি যে খুনা মাৰিছিলে আপুনিয়ে নহয় জানো মই আপুনি আহি লৈ যাবহি ধন্যবাদ মোৰ ঘৰ আউনীআটীতে হ'ব দিয়ক কেতিয়াকৈ আহিব মই গ'লে ফোন কৰিম তুমি আহি যাবা বা তাক আজি চৰ মাৰিব নালাগিছিলে হয় দে কি কবি খং উঠিলে যাওঁ হ'ব দে আজি চৰি কম নহয় বৈ এতিয়া ভিতৰলৈ যাওঁ মাৰ লগত অকণ লাগি থাকি দিমগৈ কিবা কৰিছে নাই এই আমাৰ যে পথাৰত যে এই মদ যে খাই লৈ বটলবিলাক ভাঙি ভাঙি থৈ যায় গম পাওঁ নে বাৰু কিন্তু বেয়া কাম কৰিছে বেয়া কাম কৰিছে গম পাইছ না এইটো বেয়া কাম কৰিছে হয় নে নহ'ব দিব লাগিব বুজিছো দিব লাগিব গোটেইকেইটা লগ খাই যেন পথাৰ ফালে আহি তাকে পাওঁ ভালকে দিব লাগিব আৰু ভালকে ৰমেশৰ বিয়াখন আহিছে ঐ ইয়াতো জোকাৱা ইয়াতো জোকাৱা যাব লাগিব ভাল লাগিছে কিন্তু দেই ক'বই নালাগে আৰু কোনখন বিলৰ পৰা চেনি পুঠি নহয় একেবাৰে ৰাঘৱ বৰালিহে মজা মজা নেইবি লাগি থাকা কথা দুটামান ক'বলগীয়া আছিলে শুন ক তহঁত যদি গাঁৱৰ ল'ৰাবোৰ হয় এইবোৰ অসভ্যালি ক তেনেহ'লে গাঁওখনৰ কি নাম থাকিব তহঁত সকলোৱে মিলি গাঁওখন কেনেকৈ উন্নতি কৰিব পাৰি সেয়াহে ভাবিব লাগে তহঁত যদি গাঁৱৰ ল'ৰা হয় গাঁৱৰ ছোৱালীবোৰক জোকাও তেনেহ'লে গাঁওখনৰ কি নাম থাকিব লাওপাত কচপাত দেখোলৈ বা এহেঁতক ভাল কথা কৈ একো লাভ নাই এহেঁতে তই বুজি পাব বুলি ভাবিছ নেকি এহেঁতে এনেকুৱাই একো লাভ নাই সৰুৰ পৰা যিখন গাঁৱত থাকি তহঁতবোৰ ডাঙৰ হ'লি আৰু সেইখন গাঁও মানুহক কেনেকৈ সন্মান কৰিব লাগে সেয়া নিশিকিলি চিচ তেনেহ'লে তহঁতবোৰ কিহৰ ডেকা ল'ৰা কি হ'ল আমি কি কৰিলো তহঁতক চুপ থাক যদি তহঁতে একোৱে কৰা নাই ইয়াত বহি কিহৰ আড্ডা মাৰি থাক সকলো মিলি গাঁওখন কেনেকৈ উন্নতি কৰিব পাৰি সেয়াহে ভাবিব লাগে ৰঞ্জিনীয়া ঠিক কথাই কৈছে অতদিনে আমি ইয়াত বহি সময় এনেই নষ্ট কৰি আছো কথাটো কিন্তু মিছা নহয় এতিয়া সময় মূল্য বুজি পালি এতিয়া বুজি পালি যিহেতু কিবা এটা কৰাৰ ব্যৱস্থা কৰ কিবা এটা কৰ যাতে গাঁওখন উন্নতি হয় আমি কি কৰিম এতিয়া এতিয়া গধূলি হ'ল তহঁতকেইজনী ঘৰলৈ যা যা হ'ব দে এতিয়া আমি যাওঁ ইহঁতে ঠিকেই কৰিব গম পাইছনে তুমি কিবা এটা ভাবো সময় নষ্ট কৰি আছো আমি এতিয়া যাওঁ আমিও যাওঁ কাইলৈ আহিবি তুমি দুটা ৰাতিপুৱা চব লগ পাম আহিবি ৰাতিপুৱা চব ৰাতিপুৱা আহিবি আৰু কাইলৈ লগ পাম দেই চবকে বাই বাই শুন দেউতা ইয়াতে বহি আছো বহি আছো মই গাঁৱৰ ঘৰৰ পৰা আহোগৈ এপাক
কিয় কাম আছে? এই সিদিনাখন কাম অকণ থাকি গ'ল নহয় আগুৱাই হৈ আছোঁ এইখন আচাটো মাৰি থৈ আহোঁ যাওঁ তেন্তে মোৰ অকলে যাবলগীয়া আছে। ঠিক আছে অকণ সোনকালে মই আহি পামহি থাক বাৰু ঠিক আছে হ'ব যাওক। কিবা এটা ভাল লগা হয় হয় ভাল লগা আছে কোনোবা এটাই মাথাটোকে মাৰ ভাল লাগিব তাকে মাৰ যদি ডাঙৰ টকা দেখাই আছে চহৰৰ পৰা আহিছে তাকে শুনা নহয় চহৰৰ পৰা আহিছে অলপ মাৰ 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 ধুনীয়া লাগিছে ন কিবা এটা কৰিব লাগে সুধিব লাগিব হয় দে আৰে নোৱাৰিলে মই আছো মোক কবি মই কৈ দিম ধুনীয়াকৈ কবি হ'ব বৰ্তাইছোঁ বৰদেউতা যায় মই গাঁৱৰ পৰা ওচৰৰ পৰা আহোঁগৈ তহঁতে কি কৰিছ নাই নাই বৰদেউতা একো নহয় নহয় কিবা এটা মই দেখিছোঁ এই পাছতে কিবা লুকুৱাইছোঁ নাই নাই বৰদেউতা একো লুকোৱা নাই তহঁতে ইয়াত যে এনেকৈ পঢ়ি বহি সদায় আড্ডা মাৰি থাকোঁ কি ভাল কাম কৰিছ তহঁতে তহঁতে এটা কাম কৰচোন তহঁতৰ নিজৰ লগতে এই গাঁওখনৰ কিছু ভালৰ কিছুমান চিন্তা কৰিব নোৱাৰ এই পুলত পঢ়ি বা অ'ত পঢ়ি ত'ত পঢ়ি তহঁতে এনেকৈ আড্ডা মাৰি কি ভাল কথা হৈছে হে তহঁতৰ কিন্তু এইটো ভাল হোৱা নাই ঘৰখন ভাল কৰিবলৈ চেষ্টা কৰ গাঁওখন ভাল কৰিবলৈ চেষ্টা কৰ আৰু লগতে তহঁত ভাল কৰিবলৈ চেষ্টা কৰ এইবিলাক আড্ডা ভাল হৈছে জানো বুঢ়াবিলাকৰ পৰা শান্তি নোহোৱা হৈছে ইয়াৰ পৰা যা কি হৈছে কি কৰিছ আমাক জ্ঞান দিব নালাগে আমি আমাৰ আমি যাওঁ মই কি কৰিম এতিয়া চিন্তা মোৰ উত্তৰ নাইকিয়া হৈছে কি হ'ব এতিয়া অ ৰাজামাক শুনিছেনে অ ৰাজামাক কি হ'ল এনেকৈ চিঞৰিছে যে অ ৰমেশক গাঁৱৰ ল'ৰা কেইজনমানে মাৰিলে পথাৰত গতিকে মই উঠাই পেলাই এই কালভাৰত বহাই থৈ আহিছোঁ কি কি কৈছে আপুনি এইবিলাক আপোনালোক বলক অ শুনিছনে তহঁতে শুনিছনে কি হ'ল মা কিয় ইমান চিঞৰিছে দেউতাক বোলে কোনোবাই পথাৰত মাৰিছে কি যে কৰো ইমান সাহস মোৰ দেউতাৰ গাত হাতিবলৈ আৰু মাতি ময়ো কৈছো হেল্ল' মা তুমি দেউতা ঘৰলৈ যাওঁ মই দেউতাক বিচাৰি যাওঁ ভণ্টি ভালকে যাবি তুমি চাইকেলখন লৈ আনা ভালকে কোন কুকুৰৰ পোৱালিহঁতে এনেকৈ কৰিলে গাঁৱৰ অত্যাচাৰী এই ল'ৰাকেইটাই কৰিলে তুমুত য'তেই নাথাকো আজি তোত নাবাচিবি তুমুতে সীমা চেৰাই দিলি ঐ মোৰ দেউতাক গাত কোনটোৱে হাত দিছিলি নাই নাই দাদা ইটোৱেহে হাত দিছিলে আমি নাই দিয়া তই হাত দিছিলি মই হাত দিছো তই কি কৰিবি বে কি হ'ল কি হ'ল কি হ'ল
দাদা দাদা ৰহ কি কৈছ এইবোৰ ইহঁতক আজি মই সুদাই নেৰিম ইহঁতক মাৰিলে কি ইহঁত ভাল হ'ব বুলি ভাবিছা নেকি বল ঘৰলে হাত দিছা দেউতাই তোক মাতিছে তোক দেউতাই মাতিছে ইহঁতক মই মাৰিব নাপালো আজি এ বাদ দে বল নাই এইবিলাকৰ লগত লাগি কি লাভ আছে শান্তি লগা নাই চুপ বল ঘৰলে দেউতা বিচাৰিছে তোক